JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো ফ্যাক্টৰস এফেক্টিং প্ৰাইস ইলাস্টিসিটি অফ ডিমান্ড, অৰ্থাৎ দৰ স্থিতিস্থাপকতাৰ উপাদানবিলাক কি কি, দৰ স্থিতিস্থাপকতাত প্ৰভাৱ পেলোৱা উপাদানসমূহ কি কি। আমি ইতিমধ্যে আগৰ ভিডিঅ'বিলাকত স্থিতিস্থাপকতাৰ সম্পৰ্কে বহুত কথা আলোচনা কৰিছো। ছাত্ৰ ছাত্ৰীসকলে এটা এটাকৈ ভিডিঅ'খিনি ক্ৰমশঃ যদি চাই তেতিয়াহ'লে দৰ স্থিতিস্থাপকতা কি আমি নকলেও তেওঁলোকে বুজি পাব। তথাপিতো আমি কৈছো যে দৰৰ শতাংশ পৰিৱৰ্তন আৰু চাহিদাৰ শতাংশ পৰিৱৰ্তনৰ অনুপাতেই হৈছে দৰ স্থিতিস্থাপকতা। এতিয়া এই দৰ স্থিতিস্থাপকতাত কি কি উপাদানে প্ৰভাৱ পেলায় এটা গুৰুত্বপূৰ্ণ বিষয়, গতিকে আমি বিষয়টো আলোচনা কৰিবলৈ গৈছো। প্ৰথম হ'ল দৰ স্থিতিস্থাপকতাত প্ৰভাৱ পেলোৱাৰ প্ৰথম যিটো আমাৰ পইণ্ট এইটো হ'ল সাবষ্টিটিউট কমোডিটি, অৰ্থাৎ বিকল্প সামগ্ৰী। এতিয়া দ্ৰব্যসমূহৰ কোনবোৰ দ্ৰব্য সামগ্ৰী বিকল্প, কোনবোৰ বিকল্প যে যেতিয়া কি হয় দুটা দ্ৰব্যই একে অভাৱ পূৰণ কৰে, এটাৰ বাদে আমি অন্য এটা ব্যৱহাৰ কৰিলেও কি হয় আমাৰ অভাৱ একেটাভাৱে পূৰণ হয়, সেইবোৰ দ্ৰব্য হৈছে বিকল্প দ্ৰব্য। এতিয়া আমি যেনেকৈ ক'লোঁ গুড়, চেনি, চাহ, কফি। এতিয়া এনেধৰণৰ দ্ৰব্যবিলাকৰ ক্ষেত্ৰত সাধাৰণতে যিবিলাক বিকল্প দ্ৰব্যৰ ক্ষেত্ৰত কি হয় চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। যিহেতু বিকল্প দ্ৰব্যৰ এটাৰ দাম যদি কমি যায় তেতিয়াহ'লে কি হয় অন্যটোৰ চাহিদা হ্ৰাস হয়, আৰু এটাৰ যদি দাম বাঢ়ে তেতিয়া অন্য দ্ৰব্যটোৰ কি হয় চাহিদা তাৰ দাম হ্ৰাস হ'লে অন্য দ্ৰব্যৰ চাহিদা হ্ৰাস পাব। গতিকে বিকল্প দ্ৰব্যৰ ক্ষেত্ৰত সাধাৰণতে চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। এতিয়া আমি ঠিক তেনেকৈ চাহৰ যদি দাম কমি যায় তেতিয়া কি হ'ব, কফিৰ চাহিদা হ্ৰাস হ'ব। গতিকে আমি কিন্তু যিবিলাক দ্ৰব্য সামগ্ৰী বিকল্প নহয়, যেনে নিমখৰ যদি দাম কমে বা নিমখৰ দাম বাঢ়ে তাত কিন্তু বিশেষ প্ৰভাৱ নপৰে, গতিকে চাহিদাত বিশেষ প্ৰভাৱ নপৰে যিহেতু বস্তুটো বিকল্প দ্ৰব্য তাৰ নাই। এনেকুৱা ধৰণৰ দ্ৰব্যৰ ক্ষেত্ৰত চাহিদাৰ প্ৰকৃতি অধিক স্থিতিস্থাপক হয়। নেক্সট পইণ্টটো হ'ল নেচাৰ অফ দ্য কমোডিটি। কমোডিটিটোৰ প্ৰকৃতি কেনেকুৱা। এতিয়া আমি যিবিলাক দ্ৰব্য ব্যৱহাৰ কৰোঁ দ্ৰব্যবিলাক কি হয় সাধাৰণতে দ্ৰব্যৰ প্ৰকৃতি এটা বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয়। দ্ৰব্যটোৱে আমাৰ দ্ৰব্যটো অত্যাৱশ্যকীয় দ্ৰব্য নে দ্ৰব্যটো আমাৰ বিলাসী দ্ৰব্য বা আৰামদায়ক দ্ৰব্য। এতিয়া যিবিলাক দ্ৰব্য সাধাৰণতে কি হয় অত্যাৱশ্যকীয় হয় সেইবিলাকৰ দৰ কি হয় কম স্থিতিস্থাপক, আৰু যিবিলাক দ্ৰব্য সামগ্ৰী আমাৰ নেচেচেৰী গুডছ নহয় লাক্সাৰী গুডছ হয় সেই দ্ৰব্য সামগ্ৰীবিলাকৰ কি হয় সাধাৰণতে চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। যেনে এতিয়া আমি ৰেফ্ৰিজাৰেটৰ, ফ্ৰিজ এটচেট্ৰা এনেকুৱা ধৰণৰ বস্তুবিলাকৰ কি হয় সাধাৰণতে যদি দাম বাঢ়ি যায় তেতিয়া চাহিদা বহুতখিনি কমি যায়, আৰু দাম যদি কমি যায় বহুত চাহিদা বাঢ়ি যায়। গতিকে দ্ৰব্যৰ প্ৰকৃতি কি কৰে চাহিদাৰ স্থিতিস্থাপকতাৰ ওপৰত প্ৰভাৱ পেলায়। নেক্সট পইণ্টটো হ'ল নাম্বাৰ অফ ইউজেছ অফ কমোডিটিজ। এতিয়া কমোডিটিবিলাকৰ অৰ্থাৎ কমোডিটি যিবিলাক সামগ্ৰীবিলাকৰ ব্যৱহাৰ যদি ব্যৱহাৰ বেছি হয়, যদি এটা সামগ্ৰী আমি বিভিন্ন অভাৱ পূৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰোঁ, যেনে আমি ধৰি লৈছোঁ বিজুলী শক্তি, কয়লা, এই সামগ্ৰীবিলাক সাধাৰণতে কি হয় আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। যেতিয়া দাম কমি যায় আমি বিভিন্ন কামত তাক ব্যৱহাৰ কৰোঁ, অৰ্থাৎ চাহিদা বেছিকৈ বাঢ়ি যায়। গতিকে কি হয় এনেকুৱা ধৰণৰ দ্ৰব্যৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়, আৰু ইয়াৰ বিপৰীত অৱস্থাটোত কি হ'ব চাহিদাৰ স্থিতিস্থাপকতা কম হ'ব। ঠিক তেনেকৈ আহিলে পষ্টপনিং দ্য পাৰ্চেজ অফ এ কমোডিটি। যদি আমি কমোডিটিটো আমাৰ যদি আমাৰ কমোডিটিটো নেচেচেৰী নহয়, যে কমোডিটিটো একদম অতি আৱশ্যকীয় নহয়, তেতিয়া আমি কি কৰোঁ কমোডিটিটো সাধাৰণতে ভৱিষ্যতে আমি ক্ৰয় কৰিবৰ কাৰণে তাক কি কৰোঁ থৈ দিব পাৰোঁ, যে আমি পিছত কিনিম, পষ্টপন কৰোঁ, মানে আমি কমোডিটিটো এতিয়া নহয় আমি পাছত কিনিম। গতিকে এনেকৈ যদি দ্ৰব্য সামগ্ৰী এটা আমি পাছত কিনিম বুলি থৈ দিওঁ, দ্ৰব্য সামগ্ৰী এটাৰ যদি ক্ৰয়ৰ কথাটো আমি পিছলৈ থৈ দিব পাৰোঁ, তেতিয়া তেনেকুৱা ধৰণৰ দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত কি হয় দৰ যদি কমে তেতিয়া তাৰ চাহিদা অধিক বাঢ়িব, আৰু দৰ বাঢ়িলে চাহিদা অধিক কমিব। গতিকে এনেকুৱা ধৰণৰ দ্ৰব্যবিলাকৰ ক্ষেত্ৰত চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। নেক্সট পইণ্টটো আহিলে হেবিচুৱেল নেচেচিটিজ। এতিয়া হেবিচুৱেল নেচেচিটিজ অৰ্থাৎ অভ্যাসজনিত আৱশ্যকতা। যেতিয়া মানুহৰ কোনো এটা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাটো বা দ্ৰব্য সামগ্ৰী উপভোগ কৰাটো এটা অভ্যাসত পৰিণত হয়। আমি উদাহৰণ হিচাপে ক'ব পাৰোঁ নিচাজাতীয় দ্ৰব্য সামগ্ৰী ক্ৰয় কৰাৰ কথা ক'ব পাৰোঁ। নেক্সট আমি ধঁপাতজাতীয় দ্ৰব্য সামগ্ৰী ক্ৰয় কৰা ব্যক্তিৰ কথা ক'ব পাৰোঁ, তেওঁলোকৰ এইটো এটা অভ্যাস হৈ যায়। গতিকে এই দ্ৰব্যবিলাকৰ ক্ষেত্ৰত সাধাৰণতে কি হয় চাহিদাৰ স্থিতিস্থাপকতা কম হয়, অৰ্থাৎ তাত কি হয় দৰ যদি হ্ৰাসো হয় চাহিদা অধিক হৈ নাযায়, কিন্তু দৰ বৃদ্ধি হ'লেও চাহিদা অধিক কমি নাযায়। গতিকে হেবিচুৱেল যিটো
নেচেচিটিছ সেইটো এটা বিশেষভাৱে সেইটোৱে বিশেষকৈ দৰ স্থিতিস্থাপকতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট আহিলে জইণ্ট ডিমাণ্ড। এতিয়া কমপ্লিমেণ্টাৰী গুডছৰ ক্ষেত্ৰত জইণ্ট ডিমাণ্ড আহে, অৰ্থাৎ যুক্ত চাহিদা। এতিয়া দুটা দ্ৰব্য উপভোগ কৰিবলৈ যাওঁতে কি হয়, এটা দ্ৰব্য উপভোগ কৰিবলৈ যাওঁতে কি হয়, অন্য এটা দ্ৰব্য ক্ৰয় কৰাটো তাত যুক্ত হৈ থাকে। ঠিক যেনেকৈ আমি যিবিলাক দ্ৰব্যক আমি কি বুলি কওঁ, কমপ্লিমেণ্টাৰী গুডছ বুলি কওঁ, অৰ্থাৎ পৰিপূৰক দ্ৰব্য বুলি কওঁ। এতিয়া পৰিপূৰক দ্ৰব্যবিলাক মানে এনেকুৱা হয়, এতিয়া ধৰি ল'লোঁ আমি কলম আৰু চিয়াঁহী। এই কলম আৰু চিয়াঁহী দুইটা পৰিপূৰক, যিহেতু আমাক কলমটো ব্যৱহাৰ কৰিবলৈ যাওঁতে চিয়াঁহীৰ প্ৰয়োজন হয়। কিন্তু চিয়াঁহীৰ যদি দাম কমে, ই কিন্তু কলমৰ চাহিদাত বৰ বেছি বিশেষ প্ৰভাৱ নেপেলায়। গতিকে এনেকুৱা ধৰণৰ দ্ৰব্যৰ ক্ষেত্ৰত কি হয়, চাহিদাৰ স্থিতিস্থাপকতা কম হয়। নেক্সট পইণ্টটো আহিলে টাইম পিৰিয়ড। এতিয়া টাইম পিৰিয়ড অৰ্থাৎ সময়ৰ ব্যৱধান। সময়ৰ ব্যৱধানৰ ক্ষেত্ৰত কি হয়, চাহিদাৰ স্থিতিস্থাপকতা বেছি বা কম হ'ব পাৰে। এতিয়া ধৰি ল'লোঁ আমি ডিউৰেবল গুডছ এণ্ড নন ডিউৰেবল গুডছ, মানে সোনকালে নষ্ট হৈ যোৱা যিবিলাক দ্ৰব্য, অৰ্থাৎ ক্ষণস্থায়ী দ্ৰব্য। ক্ষণস্থায়ী দ্ৰব্যৰ ক্ষেত্ৰত কি হ'ব, চাহিদাৰ স্থিতিস্থাপকতা সাধাৰণতে কম হ'ব। কিন্তু যিবিলাক নন ডিউৰেবল গুডছ, অৰ্থাৎ ক্ষণস্থায়ী দ্ৰব্য নহয়, বহুদিনলৈ যিবিলাক দ্ৰব্য উপভোগ কৰিব পাৰি, সেইবিলাক দ্ৰব্যৰ ক্ষেত্ৰত কি হয়, চাহিদাৰ স্থিতিস্থাপকতা অধিক হয়। এতিয়া আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ মাছ বা মাংস। মাছ মাংস হ'ল আমাৰ ডিউৰেবল গুডছ, খুব ক্ষণস্থায়ী দ্ৰব্য, খুব সোনকালে সিহঁত নষ্ট হৈ যায়। গতিকে সেই দ্ৰব্যবিলাকৰ কি হয়, দাম যদি বহুতো বাঢ়ি যায়, মানুহে কিন্তু বস্তুটো বহুত বেছি নিকিনে, যিহেতু প্ৰয়োজন সাপেক্ষেহে কিনে। কিন্তু আমাৰ যিবিলাক বস্তুত আমি সাঁচি ৰাখিব পাৰোঁ, যেনে টিভি, ৰেফ্ৰিজাৰেটৰ, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ কি হৈছে, দাম কমিলে তাত চাহিদা বৃদ্ধি হয়। গতিকে নন ডিউৰেবল আৰু ডিউৰেবল গুডছে চাহিদাৰ স্থিতিস্থাপকতাত বিশেষভাৱে প্ৰভাৱ পেলায়। নেক্সট পইণ্টটো হ'ল প্ৰিভেইলিং প্ৰাইচ লেভেল অফ দ্য কমোডিটি। যে দ্ৰব্য সামগ্ৰী এটাৰ যিটো দৰ, বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে দৰে। যদি দৰ কি হয়, এটা নিৰ্দিষ্ট দ্ৰব্যৰ দৰ যদি বৃদ্ধি হয়, দৰ বেছিকৈ যদি বাঢ়ি যায়, তেতিয়াই হ'ব দ্ৰব্যটোৰ চাহিদা হ্ৰাস হ'ব, আৰু দৰ যদি হ্ৰাস হয়, দ্ৰব্যটোৰ চাহিদা বৃদ্ধি হ'ব। গতিকে দৰে কি হয়, স্থিতিস্থাপকতাত বিশেষভাৱে প্ৰভাৱ পেলায়। আমি জানোৱেই যে স্থিতিস্থাপকতাৰ ক্ষেত্ৰত দৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে দৰে দ্ৰব্য এটাৰ স্থিতিস্থাপকতা অধিক হ'ব নে কম হ'ব, সেই ক্ষেত্ৰত বিশেষ প্ৰভাৱ পেলায়। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানেই আলোচনা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।